হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ মই আহিছোঁ। আজি ৰাতিপুৱাই উঠিলোঁ, যিহেতু 5টা বজাতে কলেজত এক্সাম আছে, সেইবাবে কাম চাম কৰি আজৰি হৈ যাব লাগিব বাবেতো অকণমান সোনকালে উঠিলোঁ। আৰু তাৰপৰা উঠিলোঁৱে, দাঁত ব্ৰাছ কৰি একাপ ধুনীয়া লাল চাহ খালোঁ। মাহঁত ভাওনা চাব গৈছিলে, ভাওনাৰ পৰা কেক আনিছিলে আৰু কেক চাহ তাহ খাই মই কলেজলৈ বুলি ওলাই মেলি মই ভিনদেউৰ লগত বাইকত আহিলোঁ। বাইকত আহি কলেজ পালোঁহি। কলেজত দেখিলোঁ সকলো ছাত্ৰী পাছফালেহে তিনিজনী চাৰিজনীকৈ বহিছে, আগফালৰ বেঞ্চখন যে খালী, কোনো নবহে। আৰু এক্সামৰ পৰা ওলাই কমন পৰিলোঁ, নিজৰ নিজৰ কৰ্মব্যস্তৰ লগত জড়িত। আৰু কেণ্টিন আহিলোঁ, কেণ্টিনত 3 কাপ চাহ খালোঁ আমি, অনামিকা, মই, জয়া। আৰু এয়া মিক্সাৰো খালে আমি, যিহেতু আমাৰ মিক্সাৰ ফেভাৰেট হয়, বহুত জ্বলা দি অনামিকা প্ৰথম যাত্ৰাটো কৰিছে। আৰু খাই থাকোঁতে আমি কেইখনমান ফটো উঠিলোঁ। মোৰ মুখৰ ভাজ বেলেগে হৈ আছে। আৰু পানীপুৰি খালোঁ আহি বাহিৰত, কেণ্টিনৰ পৰা ওলাই আহি পানীপুৰি বহুত ফেভাৰেট হয় আমাৰ পানীপুৰিটো, যিহেতু। আজিলৈ বাই বাই, ইমানেই।